এতিয়া ভাল লাগিছে অ' একদম গা পা ধুই মানে ফ্ৰেছ হৈ ল'লোঁ যে ন বিৰাট ভাল লাগিছে এতিয়া কিন্তু তই বৰকে কথা দেখি আকৌ বোলে ধুলি ধুৱা লাগি শেষে হ'ম সেইকাৰণে ঘৰত ইয়াতে ধুই মেলি ইয়াত ভাল লাগিছে পিছে বৰমা গ'লো গ'ল দেখা নাই যে ধুনি পাই আহিলোঁ এতিয়ালৈকে নাই যে মানুহগৰাকী ক'ত গ'ল বাৰু মায়ে ফোন কৰিছে নি অ' চাচোন চা কোনে ফোন কৰিছে বৰমাই হ'ব পাৰে ইমান এতিয়ালৈকে সন্ধ্যা হ'ল এতিয়ালৈকে অহা নাই মায়ে ফোন কৰিছে অ' হেল্ল' মা ক'ত গ'লা তুমি আমি কেতিয়াবা আহিলোঁ ঘৰ আহি পালি আৰু তুমি এতিয়ালৈকে নাই যে ক'ত গ'লা বাৰু তুমি অ' মাজনী তুমি আহি ঘৰ পালা ন অ' মই মানে পটককৈ কাম এটাৰ কাৰণে বাহিৰলৈ ওলাই আহিব লগা হ'ল যোৱা অকণমান মোৰ দেৰি হ'ব ঠিক আছে তুমি থাকাচোন অকলে ঘৰতে ভয় কৰিছা নি বাৰু ভয় নকৰিবা হা এনেকুৱানো কি কথা হ'ল মা যেনেকৈ তুমি মোক নোকোৱাকৈ গ'লাগৈ মই তোমাকচোন যাব সময়ত সুধিছিলোঁ কিবা আনিব লগা আছে বুলি মাৰ্কেটলৈ যদি গৈছা মোক কোৱা হ'লে হয় দেখোন কিয় আহিলোঁ সেইটো কথা মই তোমাক এতিয়াই নকওঁ কাৰণ সেইটো কৈ দিয়াৰ লগে লগে তোমাৰ ছাৰপ্ৰাইজটো শেষ হৈ যাব আৰু মই তোমালৈ এটা ছাৰপ্ৰাইজ কৰিছোঁ আকৌ যেনেকৈ মই ছাৰপ্ৰাইজ হ'লোঁ তোমাকো জানো এটা কি তুমি মোলৈ ছাৰপ্ৰাইজ প্লেন বনাইছা কিন্তু এইটো কি বনালা আমাৰ ইমান পটককৈ কিহৰ ছাৰপ্ৰাইজ দিব খুজিছা কোৱা না প্লিজ মা কোৱা না বেটি তোমাক যদি মই এতিয়াই কথাষাৰ কৈ দিওঁ তেতিয়া কিবা ছাৰপ্ৰাইজ থাকিবনে আৰু ঠিক আছে কথা বন্ধ কৰা এতিয়া থোৱা মই তোমাৰ ওচৰলৈ গৈ আছোঁ তুমি অকলে আছানে আৰু কোনোবা আছে বাৰু তোমাৰ লগত অ' মা মই তোমাক ক'বলৈ পাহৰিছিলোঁ মই আহোঁতে পিংকিকো লগতে লৈ আহিছিলোঁ ঠিক আছে মা তুমি তেন্তে জল্দি মোৰ কি ছাৰপ্ৰাইজ কৰিছা প্লেন কৰিছা সেইটো লৈ আহা আৰু মই আৰু পিংকি তোমালৈ বাট চাই ৰৈ আছোঁ বাৰু হা সোনকালে হা মই একদম এতিয়া মানে মই বেছি এক্সাইটেড হৈ গৈছোঁ তোমাৰ ছাৰপ্ৰাইজটোৰ কাৰণে অ'কে বেটি মই গৈ আছোঁ বাৰু ঠিক আছে এতিয়া ৰাখিছোঁ হা অ'কে মা বাই কিন্তু সোনকালে আহা দেই বৰমাই যে কিবা ছাৰপ্ৰাইজৰ কথা ক'লে কিবা ছাৰপ্ৰাইজ প্লেন কৰিছে নি ৰাতিপুৱা পৰা এনেকুৱা কিবা ধৰণৰ কথা হৈছিলে নি বাৰু যিটো নেকি তোক বৰমাই কৈ আছিলে তেনেকুৱা কিবা আজি হয়তো কিবা আছিলে নি বাৰু তোমাৰ নাই তেনেধৰণৰ কোনো কথা আলোচনা হোৱা নাছিলে মাৰ মোৰ মাজত মাত্ৰ মোৰ মনত পৰিছে পিংকি মায়ে বাৰু মোৰ বিয়াৰ কথা ভবা নাইতো ৰাতিপুৱা কি জানো ৰাতিপুৱা নহয় বৰুৱা আণ্টিৰ লগত মায়ে কিবা মোৰ বিয়াৰ কথা পাতি আছিলোঁ মই যেতিয়া তোলৈ যে ফোন কৰিছিলোঁ কথা পাতিছিলোঁ মই তেতিয়া মাৰ ওচৰলৈ আহিছোঁ মায়ে দেখিলোঁ বৰুৱা আণ্টিৰ লগত মোৰ বিয়াৰ কথা পাতি আছিলে কিবা বৰুৱা আণ্টিৰ লগত মোৰ বিয়া অ' মাই গড বৰুৱা আণ্টিয়ে যদি মোৰ কোনোবা ল'ৰা চাইছে ন তেখেতক যদি মাৰ লগত এইভাগে কথা পাতি মোক যদি তেনেকুৱাই কিবা এটা ছাৰপ্ৰাইজ দি দিয়ে পটককৈ মই কি কৰিম কচোন পিংকি তোমালোকে মানে মোৰ পৰা আঁতৰি মানে বিয়াৰ কথা ভাবি আছিলা মানে মোৰ পৰা লুকুৱাইছিলা ন এতিয়া তাৰমানে মই আহি সকলো গম পাই গ'লোঁ যে সেইকাৰণে তুমি এতিয়া মোক তেনেকৈ নাটক কৰি লুকুৱাইছা হ'ব যোৱা দিয়া বোলো মই তোমাক এনেকুৱা কোনো ধৰণৰ কথা নহয় অ' মই মানে নিজেই চখ হৈ গৈছোঁ গম পাইছা মায়ে কি সঁচাকৈ মোৰ পৰা বিয়াৰ ছাৰপ্ৰাইজ দিয়াৰ কথা ভাবিছে নি বাৰু আৰু তই মোক হেল্প কৰিব চাৰি তই মোক মানে গপ পাতিছ ইমান বেয়া পাইছ তই মোক যা ময়ো বেয়া পাইছোঁ তোক আৰু চা তোক মই মোক কি বিয়াৰ কথা কোনোদিন নক'ম নেকি হা সৰুৰ পৰা যি দুজনী ছোৱালীয়ে নেকি গোটেই লাইফটো একেলগে থকাৰ এজনী ভাল বান্ধৱী হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তই যে মোক আকৌ সন্দেহ কৰিছ অ' হয়নে এতিয়া বান্ধৱীৰ কথা মনত পৰিছে কিন্তু তাৰ আগতেতো কোৱা নাছিলি যেতিয়া নেকি বৰমাই ছাৰপ্ৰাইজৰ কথা ক'লে কিয় কথা ওলালে মানে কি সঁচাকৈ বৰমাই তুলি তৰা চাইছে নেকি ঠিক আছে দে বিয়া হৈ গ'লে ভালেই হ'ব দে মই তোক জোকাবলৈকে এটা পিনি পাম ন অ' মাই গড মাহঁত পালেহি মোৰ কিবা বিৰাট ভয় লাগিছে জানা যা পিংকি তই যাচোন দৰ্জাখন খুলি যা এক্সাইটেড হ'ব চাগে মোৰ বুকুখন থপথপনি উঠিছে জানা প্লিজ পিংকি জানা ঠিক আছে ৰ'বা মই গৈ দৰ্জাখন খুলি দিছোঁ মইতো আপোনাক চিনি পোৱা নাই কোন হয় কোন আহিছে কেনেকৈ মোক ধমকি সোমাই আহিছে ঠেলি আছে কোন হয় আপুনি আৰু আমাৰ ঘৰত যে এনেকৈ কোন কথা নাই বতৰা নাই যে এতিয়া সোমাই আহিছে কোন হয় আপুনি কোনে মাতিছিলে আপোনাক ইয়ালৈ মানে কি তুমি মানে এক চিনি
নোপোৱা হে ভগৱান বৰমা মাৰ ঘৰত কি হ'ব এতিয়া কি হ'ল তুই জানি যে এনেকৈ ভেবা লাগি যে মোক চাই আছা কিবা অদ্ভুত বস্তু দেখাৰ দৰে লাগিছে নি নে আগতে এনেকৈ পুলিচ দেখা নাছিলা কোনোদিনে নহয় নহয় মানে আগতে মানে এনেকৈ পুলিচ আমাৰ ঘৰলৈ অহা নাই যে সেইকাৰণে মানে অকণমান ভয় লাগি গৈছিলে আৰু আহকচোন আৰু বহকি হওক বা হ'ব আমিতো আৰু ইহঁতক মানে ভয় খুৱাব নালাগে আৰু ইহঁত দেখিছানে সিহঁতৰ চেহেৰাকেইটা হ'ব বাদ দিয়া আমিতো হ'ব দিয়া কি মা তুমিও মানে এইবোৰ কি ছাৰপ্ৰাইজ হে এনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ কোনোবাই দিয়ে নি বাৰু হা মা যদি মোৰ কেনেবাকৈ হাৰ্ট ফেইল হৈ গ'লহেঁতেন তেতিয়াহ'লে তোমাৰ কিন্তু একমাত্ৰ যি এতিয়া কি গতি হ'লহেঁতেন সেইটো একমাত্ৰ ভগৱানে জানে আৰু দেই সঁচাকৈ দেই বৰমা মহালৈ জিঅ ওলাই গৈছিলেগৈ ইয়াত কি এনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ আপুনি আনিলে পটককৈ আৰু এখেতটো কোন হয় বাৰু আমিচোন চিনি নাই পোৱা পাবা সকলোৱে মোক চিনি পাবা জু তুমি বাৰু মোক চিনি পাইছানে নাই পোৱা মই মৃদু বৰুৱা চিনি পাইছানে নে মনত পৰা নাই বাৰু ঠিক মই ধৰিব পৰা নাই কোন মিটো তুমি খুৰী প্ৰথম মই অলপ ফেচ হৈ ল'ব খুজিছোঁ কাৰণ ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ আৰু অকণমান হয়তো চাগে ফেচ হৈ লোৱাৰ পিছতহে জুয়ে মোক চিনি পাব নেকি ফিল্ম আগতেলৈকে অলপ লেতেৰা হৈ আহিছেতো সেই হয়তোকে কৈছোঁ অকণমান প্ৰথমে ফেচ হৈ লওঁ তাৰপিছত জু আৰু তাইৰ বান্ধৱীৰ লগত মই কথা পাতিম হয় প্ৰথমে তুমি ফ্ৰেছ হৈ যোৱা বহুত দূৰ জাৰ্ণি কৰি আহিছা জু তুমি মৃদুক বাথৰুমটো দেখাই দিয়া হ'ব বাৰু মা আহা মই তোমাক বাথৰুমটো দেখাই দিছোঁহি অলপ ফ্ৰেছ হৈ লোৱা তাৰপিছত বাৰু চিনাকি হৈ আছোঁ আৰু মা তুমি যে কি এনেধৰণৰ ছাৰপ্ৰাইজ আনিলা দেই একো পাত্তাই নাপালোঁ কিন্তু আৰু চিনাকিও যেন লগা নাই ছাৰপ্ৰাইজ মানে মোৰ বাবে সঁচাকৈ বৰ ডেঞ্জাৰ ছাৰপ্ৰাইজ হৈ গ'লগৈ এইটো ঠিক আছে তুমি আহা তোমাক মই বাথৰুমটো দেখাই দিছোঁহি পিংকি ব'ল আহা আমাৰ পাছে আহি থাকা ব'লা ছাৰপ্ৰাইজটো মানে মোৰ বৰ ডেঞ্জাৰ ছাৰপ্ৰাইজ হৈ গ'ল আৰু জুয়ে তাৰমানে চিনি পোৱা নাই এই মৃদুক ঠিক আছে বাৰু কোনো কথা নাই মৃদুক তাই শৈশৱলৈ মনত পেলাব লাগিব তেতিয়া হয়তো চিনি পাব তাই সৰুৰ পৰা একেলগে খেলা ধূলা কৰিলে আৰু সি এতিয়া ভালকৈ পঢ়ি শুনি ইমান দিনৰ মূৰত ইয়ালৈ আহিছে আৰু আমাৰ চিনি পোৱা নাই কি হ'লে যে তই যে কিবা কলকপাই আহি ইয়াত মুখখন উপন্দাই বহি থাকিলহি কি হ'ল বৰমাই অনা ছাৰপ্ৰাইজটোতো ভাল নাপালি নেকি তোৰ বিয়াৰ খবৰ ল'বলৈকে আহিছে যেন পাইছোঁ নে তোৰ বিয়াৰ বাবে দৰা হৈ আহিছে এইটো এই মৃদু বোলা জনেহে জানিব দেই বৰমাই অনা ছাৰপ্ৰাইজটো কিহৰ ছাৰপ্ৰাইজ তই মোক জোকাই নাথাকিবচোন দেই এনেই মাথাটো গৰম হৈ আছে আৰু কিহৰনো এই মাজনীও যে ক'ৰ এইবোৰ চিনা নাই জনা নাই ক'ৰ মানুহ আনি পেন ভৰাই দিছে আৰু কৈছে ছাৰপ্ৰাইজ ইছ ৰাম মাই গড যে মাৰ কাম নাই আৰু দেই আৰু তই মোক জোকাই নাথাকিবি দেই এনেই একদম মানে মোৰ টেমাটো গৰম হৈ গৈছেগৈ হয়নি ঠিক আছে বাৰু নজোকাওঁ দে কিন্তু মৃদু দেখিবলৈ বেয়া নহয় ছাৰপ্ৰাইজটো যদি তোক নালাগে ক ময়ে লৈ থওঁ আৰু সি চা ই মৃদু বোলাটোৱে মোক ইমান সুন্দৰকৈ মাতিছে জু মানে সি হয়তো মোক চিনি পোৱা মানুহেই কোনোবা আৰু মই তাক চিনি পোৱা নাই কোন হয় কি কথা একো পাত্তাই পোৱা নাই আৰু মায়েনো ক'ৰ ছাৰপ্ৰাইজ এনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ যেনে মানুহক মোৰ হৈছিলোঁ চাগে বেলেগ কিবা কিবি এটা আনিব মেলিব এয়া ছাৰপ্ৰাইজ জানো পাই মোৰতো তেনেধৰণৰ কোনোচোন চিনাকি মনত পৰা নাই আমাৰ লগত তই হয়তো তহঁতৰ ঘৰৰ কোনোবা হ'ব নতুবা মই কোৱা কথাতে হ'ব যেন লাগিছে তই চাই থাক হ'ব দেচোন এইবিলাক কথাকে একো চিন্তা কৰি থাকিব নালাগে মোৰ একদম মানে আজি মলত সোমাই মেলি ঘূৰি পকি আৰু এতিয়া তহঁতৰ মায়ে দে ছাৰপ্ৰাইজবিলাক পাই মেলি এতিয়া মোক কিবা কিবি লাগি গৈছেগৈ হ'ব দে শুই থাকোঁ দে তই মানে মোৰ ভাগৰ লাগিছোঁ টোপনি ধৰিছে একেহে খালি টোপনি আহিব নাই ক'ব নোৱাৰোঁ কিন্তু বিৰাটেই ভাগৰ লাগিছে ঠিক আছে দে শুই থাকোঁ আমি টোপনি আহিছে দে মই একদম মানে মোৰ বালিক গৈছেগৈ মই হ'লে শুওঁ তই এইবোৰ পৰ্দা চৰ্দা আঁতৰাই কৰি মেলি দে আৰু সেই লাইটটো অফ কৰি দিবি দে মই এনেকৈ পোহৰত শুব নোৱাৰোঁ আৰু তহঁতৰ ঘৰত যে ইমান পোহৰ এইফালৰ পৰা ৰাস্তা গোটেই লাইটডাল জ্বলি পৰি আছে এইফালে আহি অফ কৰ দেই চব বন্ধ কৰ মই যে শুইছোঁ আৰু